বাপৰে বহুত দিনৰ মূৰত আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাইছোঁ। আজি ভিডিঅ'টো আৰম্ভণি হ'ব ৰবাব টেঙাই দি। গতিকে বহুত দিনৰ মূৰত ওলাইছোঁ। গতিকে ৰবাব টেঙাৰ বতৰ, যিহেতু কাতি মাহৰ বতৰ, এইটো কাতিৰ মাহ, গতিকে এইটো কাতি মাহত ৰবাব টেঙা হয়। আমি এতিয়া ৰবাব টেঙা খাম আজি। দাসে নিমখ চিমখ জ্বালা চালা কিবা কিবি অগ্ৰাম বগ্ৰাম আনিব গেছি। গতিকে সি আহি পেলাই টেঙা চেঙা কাটিম। গতিকে ভিডিঅ'টো চাই থাকক। বহুত দিন দিয়া নাই, মানে মন চন বেয়া হৈছিল, কিবা কাৰণত তাৰমানে অলপমান মন চন ডাইভাৰ্ট হৈ আছিল। মানে ভিডিঅ' চিডিঅ' বনাবৰ কিবা ইচ্ছা নোযোৱা হৈছিল, মানসিকভাৱে অলপমান ষ্ট্ৰেছ টাইপৰ হৈ আছিল। ভিডিঅ' দিয়া নাছিলোঁ, বনোৱা নাছিলোঁ। গতিকে বহুতে কমেণ্টছত দিও আছিল, বোলে কিয় ভিডিঅ' দিয়া নাই, কি হ'ল কি নহ'ল, কাকো ৰিপ্লাইও কৰা নাই, কিবা মন চন বহুত ডেমেজ হৈ আছিল। কিন্তু নাই, পুনৰ এটা নতুন উদ্যম লৈ আৰু আমি আহিছোঁ আপোনালোকৰ মাজত। গতিকে আপোনালোকে আমাক ছাপোৰ্ট কৰি যাব এনেকৈ। গতিকে আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো চাই থাকিব। দাসে আমাৰ টেঙা কাটি আছে এতিয়া বঢ়িয়াকৈ। দাস আছে টেঙা ৰাখিছোঁ। দাস আপোনাৰ হাতত টেটু দেখোন, কিবা এইটো কি টেটু, কি বস্তু তাৰমানে সেইটোৰ কিবা অৰ্থ আছেনে এনে বনাইছে? আকৌ নাই, এইটো হৈছে জগন্নাথ, নামেই যাৰ পৰিচয়। কিন্তু কথা হ'লে আমাক টেঙা নিদিলাক আজি। তাৰ ঘৰত 2-3ডালমান টেঙা আছে, কিন্তু টেঙা নাই। এতিয়া টেঙাটো ক'ৰ পৰা আহিছোঁ সুধিব আহিছি, ক'ৰ পৰা আনিছি টেঙা আমি য'ৰ পৰা নানো। আপোনাক কিয় লাগে? কি ডকাইত কৰিব লাগে নেকি? আমাক ভাল পোৱা মানুহ আছে নহয়, বহুত আছে ভাল পোৱা মানে। আপুনি ভাল নাপালে কি হ'ল? চাইড দিয়ক, আপুনি চাইড দিয়ক। চাওঁ আঙলিটো দেখছি, 12টা আঙলিৰ মানুহ। এয়া ব্ৰেকিং নিউজ, 12টা আঙলিৰ মানুহ আমাৰ মাজত। এয়া জগন্নাথ শৰ্মা। টেঙা এনেকৈ কাটি আছোঁ ৰ'দটো অলপ কাঢ়া হৈছে আজি লাগাতকৈ বেছি। কাটিমেহে ৰ'দ আৰু টেঙা, ৰবাব টেঙা খৰচ যিটো জুতি। আগতে আমি বহুত দিন আগতে এটা ৰবাব টেঙা খাইছিলোঁ একবাৰ। খাওঁতে আমি ব্লগ এটা বনাইছিলোঁ, আজিও আমি বনালোঁ। দাস আৰু মই বহুত দিনৰ মূৰত আপোনালোক কৈছোঁ, মন চন বেয়া হৈ আছে আমাৰ, কিবা টেনশ্যন ষ্ট্ৰেছ, জীৱনটোত বহুত কিবা কিবি ঘটনা ঘটি গ'ল, হয়নে দাস? গাড়ী দাসৰ এটা কথা কয় নাই, আমাৰ দাসে গাড়ী এখন লৈছি নতুনকৈ, স্কুটি এখন, কি ডিঅ' ন, হোণ্ডা ডিঅ' এখন লৈছি, হোণ্ডা ডিঅ' DX। গতিকে দাসৰ ভাল হৈছে, দাসৰ জীৱনটো ভালে যাই আছে, মোৰ জীৱন অলপ বেয়া যাই আছিল। মই মানুহটো অলপমান হৈ গৈছিলোঁ ইউটিউব জগতৰ পৰাই। এতিয়া মই আৰু আহিলোঁ, মই ডিপ্ৰেশ্যনত গৈছিলোঁ, যাই পেলাই তথাপি ডিপ্ৰেশ্যন এতিয়া নলওঁ আৰু, বাদ দিয়ক আৰু, জীৱনত যি আছে আৰু বাদ দিয়ক। টেঙা খাই মাৰোঁ বুলি কথা হৈছে। এতিয়া আৰু আহি গ'লোঁ মাৰ্কেটত, এতিয়া আছোঁ আমি এনেকৈ। গতিকে আমি আৰু নতুন ভিডিঅ' বনাই যাম। এইবাৰ দাসৰ নতুন স্কুটিত আমি আৰু এটা টুৰ এটা ভাবি থৈ দিছোঁ, হয় না? ছেকেণ্ড টাইম আমি মানে কি অসমৰ ভিতৰতে হ'ব, আমি হয়তো আপাৰ আছাম যোৱাৰ এটা ৰাইড এটা আছে, আপাৰ আছামত ৰাইডিং এটা আছে, এনে নহয় ৰাইড যাব না, আপাৰ আছাম যাই আছোঁ ৰাইডত। এতিয়া ক'ত যাওঁ, কোনখিনি যাওঁ, গন্তব্য জেগা একো নাই আমাৰ, আমি যাই থাকিম খালি আমি আপাৰ আছাম পাম। হয়তো আমি তেজপুৰ যাব পাৰোঁ, নগাঁও যাব পাৰোঁ, ঢেকীয়াজুলি বেগেই পৰে। মানে দাসৰো লাইচেঞ্চ নাই, মোৰো লাইচেঞ্চ নাই। প্ৰব্লেম হৈছে সেইটোত। গতিকে লাইচেঞ্চ কাৰণ আমি 2-1 দিনৰ আমি লাৰ্ণাৰখনৰ কাৰণে হেৰি কৰিছোঁ। লাৰ্ণাৰ আমাৰ মোটামুটি আহিছেই। এতিয়া আমাৰ মেইন লাইচেঞ্চখন 10-15 দিনৰ ভিতৰত আহিব বুলি কৈছে। যদি আহি যায় তেতিয়াহ'লে আমি নতুনকৈ পূৰা এটা ধামাকাদাৰ ৰাইডত আমি যাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া টেঙা খোৱা মানুহ বহুত ভৰ্তি হৈ গৈছে ৰাস্তাৰ মানুহ, প্ৰাঞ্জল, হিতেশ দা, এইগিলা চব আহিছে। টেঙা খালা হৈ যাক, ছাগালে ফেলাই দিলে টেঙা, ছাগাল আগফালে যায়, টেঙা আগফালে যায়, হাহাকাৰ সৈতে নি মদিয়া খাই ছাগাল কাজ ছাগাল ন হৰিয়ংকৰণ নে তাৰে টেঙা, তাক ক'ব নোৱাৰে সি বোলে কাতি বিহুত বোলে টেঙাটো আনিব থৈ দিছিল, কাতি বিহুত দিলে সিটোৱে যায় লৈ টেঙা নাই। টেঙাৰ এনেকুৱা ৰহস্য। দাস হৈ নকৰিব দিয়ক, টেঙা ভাই এটা মানুহ হৈছোঁ চাতিয়া। এতিয়া কথাটো এনেকুৱা হান হিতেশ দা চেলত মাথা মাৰক, খত মাথা নামাৰিব দা। এতিয়া এনেকৈ পৰ্বটো চলি আছে, তাৰপিছত টেঙা হেৰি কৰি আছে। মই এতিয়া ভিডিঅ'টো বনাই আছোঁ, গতিকে আপোনালোকে চাই থাকক। আজি বহুত দিনৰ মূৰত আমি ইউটিউবত আহিছোঁ, দাস, মই, আমাৰ প্ৰাঞ্জল, হিতেশ দা, আমি আৰু আহি থাকিম সদায় আহি থাকিম এনেকৈ আপোনালোকৰ মাজত। আমাৰ চকত এতিয়া নতুনকৈ কেৰাম আছে, সেইখনো দেখি আছোঁ অলপ পিছত। কেৰাম খান দাস আৰু মই বহুতকে নীল চিল গেম চেম দি চেঞ্চুৰী নিজে খাইছোঁ। চেঞ্চুৰীৰ সহযোগী এটা প্ৰাঞ্জল।
চেঞ্চুৰীও খাইছোঁ, কথাটো আমি নীল দিছোঁ হয় না, গেম দিছোঁ, নীল দিছোঁ, বহুত কিবা কিবি হৈ ঘটনা ঘটি আছে, গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া আমাৰ টেঙা চেঙা খোৱা হৈ গ'ল, কিন্তু টেঙা যোন মেইন মালিক সেই মালিকে টেঙা খাব নাপালাক। কথা আছে এইটো, আপুনি কি গিলে তাৰমানে টেঙা খালোঁ, ফুচকা খালোঁ। এতিয়া কথা হ'ল নামত দাসে খাই আছে, দাসৰ ৰসটো খাব। চাওক দাসে পুৰা ৰস টানি আছে। কাৰা আছেনে দাস? খা অলপ খা। এতিয়া মই ৰস অলপ খাই দিওঁ। এই নাই খাবা নোৱাৰে, কলজিয়াল যে খাই পেলাব ই। ৰস অলপ খালেও নিমখটো বেছি হৈছে। উপায় নাই, গতিকে আমি টেঙা চেঙা খালোঁ। এতিয়া আপোনালোকক দাসৰ গাড়ীখন দেখি আছোঁ আৰু কেৰামখন দেখিছোঁ। আমাৰ চকত বস্তু এটা আনিছোঁ, মানে আমি চকত কেৰাম আনিছোঁ আমাৰ দোকানত। আমি এনেকৈ চাৰিজন চলি মিলি পেলাই কেৰাম আনিছোঁ। গতিকে কেৰামটো আপোনালোকক দেখি আছোঁ। আমাৰ খেলা চলি থাকে, গধূলি হওক ৰাতিপুৱা হওক, এতিয়া চলি নাই বৰ্তমান, সেইটো আনিছোঁ আৰু। গতিকে ভিডিঅ'টো চাই দেখিব লাষ্টত গেলি। আৰু এয়া আহি গৈছে চকত নতুনকৈ CSP, ইউনিয়ন বেংকৰ CSP আহিছে। গতিকে চক লাহে লাহে ডেভেলপ কৰি আছোঁ দাস আৰু মই। এতিয়া দাস আৰু মোৰ ওপৰতে দায়িত্ব বসছি, হয়নে দাস? কেইদিনমান পিছত আমাৰ তাতে বেডমিণ্টন খেলা হ'ব, কিবা হ'ব, অগ্ৰাম বগ্ৰাম। আজি সভাপতিৰ দোকান বন্ধ, সভাপতিয়ে ক্ল'জ। ক'ৰবা গেছি, ক'ৰবাত পাৰা খাব গেছি, কইনাই চাব গেছি দিয়া না, বেয়া ঠাইত পাৰাৰ মাংস খাব গেছি নাজনো। আৰু সি বেয়া ঠাইত যাই থাকে, তাৰমানে খানা ভাল হয়। এখন হৈছে আমাৰ কেৰাম আনিছোঁ এদিনা, মোটামুটি 5,000 টকা পৰছি কেৰামত। গতিকে কেৰাম চলি থাকে, এইটো হৈছে কেৰামৰ ফেম, এইটো ফেমত আমি খেলাওঁ। বাকী লাইট চাইটৰ ব্যৱস্থা আছে, এইবিলাক গধূলি লগাই লওঁ ওপৰত। গতিকে এনেকৈ আমি কেৰাম মানে চকটো অলপ ডেভেলপ কৰি আছোঁ আৰু লাহে লাহে। চক আমাৰ চক যদি আমি বনাব লাগব না। কেৰাম এইটো চাই লওক, কি সুন্দৰ কেৰাম, আমাৰ হেৰিৰ ৰাইনো কেৰাম, সুন্দৰ কেৰাম, সুন্দৰ টনটনীয়া কেৰাম। গতিকে আপোনালোকে যদি কোনোবাই খেলবা বিচাৰে আহিব পাৰে। গতিকে আপোনালোকক যিটো বস্তু দেখাম বুলি ভাবিছিলোঁ, সেইটো হৈছে এখন দাসৰ নতুন গাড়ী, হোণ্ডা ডিঅ' DX। একদম টনাটন গাড়ী, আইনাৰ মতন গাড়ী। দাসে এতিয়া অলপমান গাড়ীখন অলপ চাফা কৰি আছে। গাড়ীখন মানে অলপ লেতেৰা আছে, সাধাৰণ, বেছি লেতেৰা হোৱা নাই। হ'লেও নতুন গাড়ী যিহেতু অলপমান মৰমটো বেছি থাকে। লাহে লাহে আৰু বিশ্বকৰ্মা পূজাৰ দিনত হ'ব। দাস এনেও উঠিয়া, মই জানো। এতিয়া কথা হ'ল যি কি নহওক, দাসে গাড়ী ধুই আছে। গতিকে এখন আহিছে দাসৰ অশেষ কষ্টৰ ফলত এখন গাড়ী লচিত আছে। দাসে দোকান কৰি পেলাই পইচা পাতি অলপ জমা কৰি কিবাকৈ গাড়ীখন লচি। গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে দাসৰ এনেকৈ উন্নতি হৈ থাকে জীৱনত, আৰু নতুন নতুন এনেকৈ গাড়ীৰ ডাঙৰ 4 চকীয়া যাতে লগত ট্ৰাক বাছ ট্ৰেইন চেইন যাতে গোটাই কিনিব পাৰে দাসে জীৱনত। গতিকে তাকে আশা কৰিলোঁ, আৰু সেই আশা কৰি আপোনালোকক এতিয়া ভিডিঅ'টো দেখি আছোঁ। দৰ্শকৰ ভিৰ, বিৰাট ভিৰ। ইয়াতে কেৰাম খেলা চলি আছে। ইয়াতে এনি টাইম কেৰাম খেলা চলি থাকে, দিন নাই ৰাত নাই। মানুহবিলাক পাগল হৈ গৈছে। আৰু এনেকৈ আমি চকত আমাৰ আড্ডা চলে সদায়, প্ৰতিদিনে। খেলা ভালেই হৈছে বোলে। কৈলাশ দা, আপুনি এটা বয়োজ্যেষ্ঠ প্লেয়াৰ হিচাপে কিবা এষাৰ ক'ব নেকি? কিবা এটা ক'ব নেকি? এনেকৈ চলি থাকে আমাৰ চকত কেৰাম খেলা।
আৰু এই ৰাতিৰ এই নিশাৰ কেৰাম খেলাৰ সৈতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ দাস বাই বাই গুড নাইট এণ্ড শুভৰাত্ৰি আৰু জয় আই অসম